তো গাইজ হিমনক লগ পালোঁ সৰ্বগতে পাপন দা উই আৰ ৱেইটিং এই মাছৰ কাটা লাগিছিল গলত চ' তাৰ কাৰণত তাৰমানে এখন ফাৰ্মাচীত ঔষধ ল'লোঁ গাড়ীখন এক পূৰা আইডেণ্টিটি হৈ গ'ল আৰু চ' গুড আফটাৰনুন গাইজ সকলো কিছু আছোঁ নতুন ভিডিঅ'ত চ' আজি মই গৈ আছোঁ সৰ্বগত কিয় গৈ আছোঁ সকলোখিনি কথা গমেই পাব আৰু যিহেতু বঙাইগাঁৱত নেক্সট লেভেল আহি আছে চ' তাৰ কাৰণে মই মানে প্ৰস্তুতি অলপ চলাই আছোঁ যাব লাগিব ফুল ধামাকা ভিডিঅ' আপলোড কৰিম বুলি ভাবিছোঁ গতিকে এখন ব্লেক ড্ৰেছো বহুত প্ৰয়োজন হৈ আছে এখন ব্লেক ড্ৰেছ ল'ব কৈছে যিহেতু টীমৰ লগত একেলগে ইউনিটি হিচাপে থকাৰ কাৰণে চ' গাইজ এইবাৰৰ মিটআপখন অলপ স্পেচিয়েল হোৱা যেন পাই আছোঁ আগৰবাৰ ডিম্পু বৰুৱা আহিছিলে নাগকাটিত গৈছিলোঁ চ' বহুত ফান কৰিছিলোঁ বহুত মানুহ গেডাৰিং হৈছিলে 10 তাৰিখ বঙাইগাঁৱত লগ পাই আছোঁ সকলোকে ব্লেক চাৰ্টখন আজি টি চাৰ্টখন লৈ আহোঁ নেকি তাকে চিন্তা কৰি আছোঁ যদি বতৰটো ভালে থাকে চ' বাইকখন ধুই টুপুৰা টনটনা কৰি থৈছোঁ এতিয়া অলপ আগতে গাইজ এনেকুৱা এটা চিম্পুল ডিজাইন দিম বুলি ভাবিছোঁ চ' এই ইউটিউব লগতো এনেকৈ দি দিওঁ ইয়াতে আচ্ছা অলপমান লগা হৈছে ভাল মানে এইখন টি চাৰ্টখন থাকিলে অলপ ভাল হয় যেতিয়া নামটো ক'ব লগা নহয় আৰু চেনেলটোৰ নাম কি লগে লগে টি চাৰ্টখন চাই গম পাব ধনজিত ব্লগ চ' ছাবস্ক্ৰাইবাৰ যিহেতু প্ৰয়োজন হৈ আছে আৰু আপোনালোকে যদি নতুনকৈ মোক ভিজিট কৰিছে আজি প্ৰথমবাৰ চ' ছাবস্ক্ৰাইব কৰক এতিয়াই বাইকখন আজি চিম্পুলে ধুইছোঁ ধুনীয়াকৈ তই যাবি নেকি হা অ' মাই গড চ' দাদা ওলাইছে দেখোন আজি কি পাৰ্টি চাৰ্টি হ'ব তাৰমানে নেকি ফুল পাৰ্টি পইচা চইচা লৈছেতো পুৰা পইচা এটিএম আজিকালি আৰু মানে ডিজিটেলহে আমি চ' এতিয়া আহক তেতিয়াহ'লে আৰম্ভ কৰোঁ আজিৰ এই ট্ৰিপ টি চাৰ্ট প্ৰিণ্ট কৰাৰ দোকানতেই যদি সেই টি চাৰ্টখন পাওঁ তেতিয়াহ'লেতো ভালেই যদি নাপাওঁ বেলেগ দোকানৰ পৰা লৈ যাম আৰু ঠিক আছে না পুৰা পাৰফেক্ট মানে একদম চাইজটা বেয়াও নাই এইটো মিলিছে আৰু বেছি দীঘল হ'লে মোৰ ভাল নালাগে ইয়াতে থাকিব আগতো চ' গাইজ ফাইনেলি লৈ ল'লোঁ টি চাৰ্ট এতিয়া বজাৰত আজি বেছি ভিৰ নাই বতৰটো বেয়া চ' এতিয়া যাওঁ আৰু বহুত ঠাণ্ডা দিছে না আজি বতৰটা এইখন পিন্ধিলোঁ বুজিছা ত' আজি এইখন দোকানত প্ৰথম মানে টি চাৰ্ট ল'লোঁ আগতো গাইজ সন্ধিয়া চাহ খোৱাত মানে বহুত প্ৰব্লেম হয় একো খানাৰ বস্তু নাথাকে মানে বৈয়ামত বস্তুবিলাক নাথাকে শেষ হৈ যায় ত' তাৰ কাৰণে অলপ নিমকি চিংকি লোৱাৰ ব্যৱস্থা কৰোঁ সৰ্বকত নিমকি খাই অলপ আৰাম যিহেতু অলপ বেয়া লগা নাই নৰম ধুনীয়া দুটা বস্তু হ'ল না ত' নিমকিটো মোৰ পইচাৰে ল'লোঁ বাকী ড্ৰেছৰ দাদাই মোক দিলে ত' নিমকি পইচাটোও দিব ঘৰত গৈ তাৰমানে মোক উলিয়াই দিব আৰু বিহুৰ বজাৰ কৰিব লগা আছে আজি বিহুৰ বজাৰ নকৰোঁ বিহুৰ বজাৰ আছে আৰু বিয়াত যোৱাৰ কাৰণে কাপোৰ ল'ব লগা আছে যিহেতু আমাৰ পেহীহঁতৰ ভণ্টিৰ বিয়া ত' কাপোৰ ল'ব লগা আছে আমি ল'ম আৰু এদিন আহিম চ' এতিয়া আমাৰ টি চাৰ্টখন প্ৰিণ্ট কৰিব লগা কাম আছে চ' এটা ভাল প্ৰিণ্ট কৰা দোকান এখন মই বিচাৰি আছোঁ যদি ইয়াতে নাপাওঁ আমাৰ বজাৰত এখন আছে প্ৰিণ্ট কৰা দোকান তাত প্ৰিণ্ট কৰি ল'ব লাগিব গ্ৰাফিক্স লগাম বুলি ভাবিছোঁ ইয়াতে ধনজিত ব্লগ বোলে চ' কি কোৱা ভাল লাগিব না ধনজিত ব্লগ বুলি লগালে আগতে ভালকৈ লিখি ল'ব লাগিব আচ্ছা সেইটো আৰু ডিজাইনটো বনাব লগা আছে বাইকখন অলপ মডিফাই কৰিব লাগিব পূৰা চ' অলপমান ট্ৰিপ এটা কৰিম বুলি ভাবিছোঁ ধুনীয়া এটা ট্ৰিপ চ' ৰাইডিঙত তই যাবি নেকি মোৰ লগত যাম আচ্ছা আমি দুজনে এটা ট্ৰিপ পূৰা একেবাৰে উজনিলৈকে যাম বুলি ভাবিছোঁ আৰু চাওঁ কি হয় পোনপ্ৰথমে বিয়া কেইখন খাই আহোঁ তাৰপিছত আমি ট্ৰিপ যাম হিমন তো গাইজ হিমনক লগ পালোঁ সৰ্বগতে চ' কেনেকুৱা খবৰ ভাল না চ' সেইদিনাখন হোলী খেলাত তাৰমানে সিহঁতৰ তাত গৈছিলোঁ কিন্তু মানে সেই ক্লিপটো দিব নোৱাৰিলোঁ চ' আজি হিমনক লগ পালোঁ বাই বাই এইয়া পাপন আহিব গাইজ দেখা পালে সৰ্বগত চ' 15 বহাগ তাৰিখ আৰু ইয়াতে দেখা পাইছে কালী মন্দিৰ প্ৰাংগণ আৰু মানিক ফিল্ড অৰ্থাৎ কালী মন্দিৰ প্ৰাংগণত হয়তো বহুত বিহু হ'ব আৰু কিন্তু মানিক ফিল্ড যিখন আছে সেইখনত হয় মন্দিৰ ফিল্ড সেইটো এইখনে কালী মন্দিৰ ফিল্ড মানিক ফিল্ডখনত তাৰমানে পাপন দাক আনিব আৰু আশা আছে চাম বুলি বৰষুণ নাহিলে নিশ্চয় আহিম পাপন দা উই আৰ ৱেইটিং তো গাইজ ইয়াতে অলপ দেৰি ৱেইট কৰিলোঁ ডাটা কেবল কিবা কিবি ল'লোঁ এইখন দোকানতে এতিয়া আমি গৈ আছোঁ ঘৰৰ পিনে বতৰটো অলপ বেয়া লগাই আছে বৰষুণ নাহোঁতে ঘৰত যাব লাগিব তো গাইজ আন্ধাৰ হ'ল আৰু যাওঁ আৰু এই মাছৰ কাটা লাগিছিল গলত চ' তাৰ কাৰণত তাৰমানে এখন ফাৰ্মাচীত ঔষধ ল'লোঁ
অলপমান কিবা কাটাতে লাগি থকা নিচিনা লাগে 20 দিনৰ ওপৰত হৈ গ'ল তো বৰ্তমানো মানে এটা ঠিক পোৱা নাই চ' মাছ খাওঁতে বহুত সাৱধানতে গাইছ বুজিছা এনে দৌৰা দৌৰি কৰি মাছ নাখাব মোৰ নিচিনাকৈ দৌৰা দৌৰিকৈ খালোঁ এইখন ফাৰ্মাচীৰ পৰা ঔষধ ল'লোঁ যিবিলাক মানে মাছ খাব নাজানে ন এইবিলাক কথা কয় মানে ইমান ৰাইচ ইমান সৰু এটা প্ৰব্লেমৰ কাৰণে মোটামুটি 10টামান টেবলেট দিছে মই ক'লোঁ ইমান টেবলেট নালাগে ভাই 3টা দি ভাল হ'লে হ'ল নহ'লে মৰি গ'লে একো প্ৰব্লেম নাই কৈছোঁ ইমান সৰু প্ৰব্লেমৰ কাৰণে 10টা টেবলেট দিছে মোক টি চাৰ্ট পিন্ধিং নহ'লে সেইটোৱে কৰা ভাল হ'ব নেকি গাড়ীখনত লগাটো ইয়াতে লিখি দিব লাগিব আপছেট না বন্ধ নহয় কি সেইটো জানো মই সেইটো মই আগতে কৈছিলোঁ মেচিন নষ্ট বিশ্বাস নহ'ব এতিয়া উপায় নাই এতিয়া গাড়ীখনতে প্ৰিণ্ট কৰি যাওঁ আৰু কিবা এটাতো হ'ব হয় না সেইটো মই বিশ্বাস সেইবিলাক ল'লোঁ ব্লেক পূৰা একেবাৰে টি চাৰ্ট তাৰপিছত প্ৰিণ্ট কৰিব নোৱাৰিলোঁ মনৰ মানে ইচ্ছা মতে ৰৈ গ'ল এতিয়া আগতে গাইছ ইয়াতে বনাই আছোঁ ধুনীয়া ধনজিত ব্লগ বুলি লিখা আৰু এটা চেল্ফি ষ্টিক ভাল লাগিছে তাৰমানে চেল্ফি ষ্টিকটো এটা ল'ম বুলি ভাবিছোঁ আৰু দাদাকো এটা প্ৰয়োজন হৈ আছে এইটো গৰেলাটো না চ' এনেকৈ ধুনীয়া লাইভ কৰিব আৰু না তই এতিয়াখনতো মই নিজৰ গাড়ী বুলি বেলেগৰ গাড়ীতে এনেকৈ ঘূৰা আৰম্ভ কৰিছোঁ চুৰ বুলি ভাবিলেহেঁতেন ন চা সেইকাৰণে মই ভাবিছোঁ ষ্টিকাৰটো লগাটো ভাল হ'ব এতিয়া দূৰৰ পৰা গম পাম এখন মোৰ গাড়ী একে ধৰণৰ বহুত গাড়ী থাকে না বহুতৰে গাড়ী থাকে লাইভ ষ্ট্ৰীম কৰিব ভাল হ'ব সেইখিনি বস্তু আছে ইয়াতে ষ্টিকাৰ আছে স্প্ৰে আছে এইখনেই হ'ল পূৰা ৰেডি এতিয়া লগোৱা হ'ব আৰু এইটো হেৰিটো লগতো ৰঙা হ'ব না লগতো বনাই আচ্ছা এইটো ইউটিউবৰ লগ ভাল লাগিব না বঢ়িয়া লাগিব এতিয়া চবেই চিনি কাটি ল'ব লাগিব সেইটো মাৰিম ডাইৰেক্ট ইণ্টাৰেষ্টিং না বস্তুটো নৰ্মেলটো ধনজিত ব্লগটো লগোৱা হৈছে এতিয়া ইউটিউবৰ লগতো লগাব আছে পূৰা চাইন কৰি আছে ইউটিউবৰ লগতো লগালে আৰু হৈ যাব আৰু চাইন কৰে পূৰা লাইটটো মৰাৰ লগে লগে ধুনীয়া চাইন কৰে এতিয়া টেনশ্যন নাই আৰু গাড়ীখন এক পূৰা আইডেণ্টিটি হৈ গ'ল আৰু ফাইনেলি হ'ল কিবা এটাতো হ'ল নহয় এতিয়া যাওঁ আমি ঘৰত বেয়া কথা হ'ল পিছে মোৰ টি চাৰ্টটো কৰা নহ'ল ফুল কেনেকুৱা ধৰণৰ চাওঁ সৰ্বগত নিমকি চ' লৈ আহিলোঁ এতিয়া বহুত এক্সাইটেড হৈ আছোঁ সৰ্বগত নিমকি খোৱাৰ কাৰণে তাততো এখনেই খাব পাৰিলোঁ এতিয়া দগৰী বাক্সুলতে খাব লাগিব চ' দাদা বেয়া নাপাবি দাদাৰ মনটো অলপ বেয়া লাগি আছে এখন খাই চাওঁ বঢ়িয়া তো গাইজ ফাইনেলি মনটো বেয়া লাগিলে যিহেতু টি চাৰ্টখন প্ৰিণ্ট কৰিম বুলি ভাবিছিলোঁ কিন্তু দোকানখন আছে মানে দোকানখন খোলা মেচিনটো নষ্ট চ' এতিয়া অহাকালি চাওঁ বেলেগ এখন দোকান যদি ইয়াতে নাপাওঁ সৰ্বগত যাম যদি সৰ্বগত নহয় বৰপেটা ৰোডত যাম চ' আজি সৰ্বগত গৈছিলোঁ যদিও মানে দোকান তেনেকৈ মানে বিচৰা নাই আৰু নাপালোঁ চ' অহাকালি চাওঁ এটা ভাল চেলেঞ্জেবল ডে হ'ব আৰু এখন বাইক আছে চ' সেইখন বাইকতো একেধৰণৰে লিখি আনিব লাগিব ধুনীয়াকৈ ধনজিত ব্লগ কাৰখনতো আনিম চ' এইখিনি মানে কাম বাকী আছে আৰু চাওঁ তো গাইছ আজিৰ ভিডিঅ' ইমানতে সামৰিব নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আপোনালোকক খৰিকা আজিলৈ মানে বাই বাই অৱস্থা চাওক ব্লগিং কৰি আছে ব্লগিং কেনেকৈ কৰে চাওক MV ব্লগ